ভাল পালে সদায় হৃদয়ৰ পৰা ভাল পাবা চেহেৰা চাই প্ৰেম নকৰিবা যোনবোৰ ছোৱালীয়ে চেহেৰা চাই প্ৰেম কৰে গুণ্ডি হয় কেলা চেনেল আছামিজ ক্ৰিয়েশ্যন আজি আমি আহি আছোঁ নতুন এখন মানে ৱেব ছিৰিজৰ পাৰ্ট ছেকেণ্ডটো লৈ কাৰণ ৱেব ছিৰিজখনৰ নাম হৈছিলে পানী মিঠৈ আৰু তাত আমি এটা শ্বুটিঙৰ কাৰণে আহিছোঁ ৰাতি শ্বুটিং আছে আৰু এজনে কি কৰি আছে দেখিছেনে এইটো কাম বন নাই কি কৰি আছে চাকনাৰ কাৰণে কি কৰি আছে এয়া আছে আমাৰ চাকনা মদৰ চিন্তা আছে আৰু আজি এনেইতো ইলিগেলকৈ খাই থাকোঁ আজি লিগেলি খাম আজি মানে পাৰ্মিশ্যন লৈ খাম আজি দেই এয়াই ক'লোঁ আৰু এতিয়া চাব নেকি আৰু আমাৰ পৰিৱেশটো এয়া চাই লওঁ নতুনকে আছে মোৰ চেনেল ইজ্জত দি দিলে আজি এইটোও খাম বুলি ভাবিছোঁ এইটো মোবাইল বেলেগ এইটো এনেকৈ খাব লাগিব চা ভৰাই দে এনেকৈ সেইটো জানো খাব লাগিব কোন এতিয়া যে ইয়াতে ৰন এখন হৈ গ'ল কি হ'ব কৈ যায় বা প্ৰথমবাৰ চাবা বাৰু এইটো তুমি হেৰিয়ত চালেও হ'ব এতিয়া বুজি নাপালা মানে এয়া মাল আঞ্জা যিহেতু আনিলে ইয়াত চাকনা কমিলে মানে আৰু চাকনা আনিবলৈ কৈ আছে চাবিচোন ভিডিঅ'টো গম পাবি এখন পাছত ভাল লাগিছে ৰিয়েলিষ্টিক লাগিছে নাই লগা দেই ৰিয়েলিষ্টিক লগা নাই এখন একদম ফকতীয়া লাগিছে ভাল লাগিছে মই কৈছো নহয় ডাইৰেক্টৰ কোন নাই লগা এইটো অৰিজিনেল লাগিছে এনে কমাৰ কথা কৈছে এইখন যদি লাইট দি থোৱা লাগে কোৱা স্কুটিখনে যে ছোৱালী মাৰো খাবলৈও ইউজ কৰিছিলে এইখন স্কুটিত লৈ মালো আনিবলৈ লৈছিলে এইখন ৰাজহুৱা স্কুটি হৈ গৈছে এইবোৰ হস্তনিৰ্মিত পিম্পল এইটো ৰাতি চিণ্ডিকেট চলিছে কোৱাটাৰটো ভালকৈ ল'ব পৰা নাই আৰু হাই গাইজ 12টা বাজিছে এতিয়া আমি ৰাতি 12টাতো শ্বুটিং কৰিছোঁ উপায় নাপায় কৰিব লগা হৈছে কাৰণ কাৰো টাইম নিমিলে টাইম মিলিলেও কেৰেক্টাৰ নাহে কেৰেক্টাৰ আহিলেও কেৰেক্টাৰ কাৰেণ্টে কাম নকৰে কাৰেণ্টে কাম কৰিলেও কেৰেক্টাৰ টোপনি যায় ঢেৰ কাজিয়া অলপ মুঠতে এতিয়া যেনে তেনে কৰিবলৈ পাইছোঁ 12টা বাজিছে আৰু এইটো ৰুমতে আমি কৰি আছোঁ আৰু তই কি ক'ব বিচাৰিছ কিবা এটা কওঁ নামটো কি চোন উইচ খালিফা নামৰ ইনষ্টাগ্ৰাম আইডিটো যাৰে হওক আমাৰ ইয়াক যোনে ফ'ল' কৰিছা ন উইচ খালিফা আছে ইয়াক যোনে ফ'ল' কৰিছা ইমিডিয়েট আনফ'ল' কৰা বহুত চুতীয়া হয় অৱশ্যে 3টা বজাত আজিৰ ব্লগটো সামৰিলোঁ এয়া চব শুলে চব শুলে
যাওঁ অকণমান বাই বাই গুড নাইট